সকলোকে নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে 2025 চন নতুন বছৰ বুলি আমি এনেকৈ পিকনিক খাবৰ কাৰণে পুৰা ই ৰিক্সা লৈ ওলাই আহিলো তো আপোনালোকে ভাবিছে চাগে ইমান ই ৰিক্সা লৈ কেনেকৈ এনেকৈ আহিলে বুলি তো কৈ আছো আপোনালোকক ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা মই এজন হলো ই ৰিক্সা চালক আৰু মই ওদালগুৰি ডিষ্ট্ৰিক্ট টংলা ভেৰগাঁৱৰ পৰা এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰি আপলোড কৰিলোঁ প্ৰত্যেক নতুন বছৰত ভেৰগাঁও ই ৰিক্সা ইউনিয়নে এনেকৈ পিকনিক খাবৰ কাৰণে পুৰা ওলাই অহা হয় তো আপোনালোকে দেখিলে এনেকুৱা সাউণ্ড বক্স লৈ অহা হৈছে আৰু ই ৰিক্সা কেইখন আপোনালোকে চাব পাৰে ৰিক্সা হৈ আছে ইফালে ত্ৰিপল পাৰি দিয়া হৈছে মানে বহিবৰ কাৰণে তো ইফালে পিয়াজ কাটি থৈ দিয়া হৈছে মানে চব্জিবিলাকত দিবৰ কাৰণে ইফালে আৰু ৱাহ জলকীয়া পিয়াজ ধনিয়া মছলা পাত পুৰা মোহৰি আছে তো খাবৰ কাৰণে পুৰা টেষ্টি লাগিব যেন পাইছোঁ তো আপোনালোকে দেখিলে ইফালে লোকেল মুৰ্গী বনি আছে তো যিসকলে গাহৰি নাখায় বা মাছ নাখায় সেইসকলৰ কাৰণে পুৰা লোকেল মুৰ্গী বনাই থকা হৈছে এজন হৈছে আমাৰ ধ্ৰুৱদা তো দেখিলে আপোনালোকে তো এনেকৈয়ে লোকেল মুৰ্গী বনি আছে তো মাংসখিনি দেখি আপোনালোকৰো জিভৰ পানী ওলাইছে নেকি ভিডিঅ'ৰ চাউণ্ডটো মিউট কৰি ৰাখিবলগীয়া হৈছে কাৰণ কপিৰাইট আহিব পাৰে বুলি তো চাউণ্ডটো মই মিউট কৰি থৈ দিয়া হৈছে তো এনেকৈ দালিও বনি আছে তো আপোনালোকে দেখিলে নতুন বছৰত এনেকৈ একেলগ হৈ পিকনিক খোৱাৰ মজাই বেলেগ 2025 চন নতুন বছৰত কোনে কোনে পিকনিক গ'লে কমেণ্ট কৰি জনাব আৰু যিসকলে নেকি এতিয়ালৈ পিকনিক যাম বুলি ভাবি আছে সেইসকলেও তলত কমেণ্ট কৰি এটা জনাই দিব শেষত আপোনালোক সকলোলৈ নতুন বছৰৰ বহুত শুভেচ্ছা যাচিলোঁ সকলোৱে ভাল কাম কৰি আগুৱাই যাওক মনৰ আশা পূৰ্ণ হওক ভিডিঅ'ৰ শেষত আপোনালোক সকলোলৈ এটাই অনুৰোধ তো ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ইমানেই